আৰু আমাৰ ছাৰে আৰু মই বৰ্তমান আগত আছোঁ, বাকীকেইটা পিছত আছে। মধু আছে, মধু একোৱে কোৱা নাই, কিবা এটা কৈ দিয়া ভাই। মোক ক'ত দিয়াই নাছিল ক'ব কাৰণে। নমস্কাৰ, মই মধু দেউৰী। আপোনালোকে সিদ্ধাৰ্থ চেনেলত মোক দেখা পাই আছে। আৰু আজি আমাৰ নৱম বাৰ্ষিক মাৰাথন দৌৰ প্ৰতিযোগিতা, আমাৰ পুৰস্কাৰ বিতৰণী সভা আমি আৰম্ভ কৰিব ওলাইছোঁ। আৰু আজি সুকলমে আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতাখন সমাপ্ত হ'ব গৈ আছে। আৰু আজি হৈছে ফাৰ্ষ্ট বিহু, আৰু বিহুটো আমি সকলোৱে আজি উদযাপন কৰিম। আৰু লগতে এই ভিডিঅ'টো যোনসকলে চাই থাকিব, মোৰ ফালৰ পৰা প্ৰথম বিহুৰ বৃহৎ ডাঙৰ শুভেচ্ছা থাকিল। আৰু লগতে ক'ভিডক মানি চলক, নহ'লে বা আপুনি যাব সেইটো বস্তু আমাক বিকাশ বেংগল ডিস্ট্ৰিক্ট কাৰ্বি আংলং ভিলেজ ভিতৰ বলিয়নি বঁটা প্ৰদান কৰিব মায়াং আঞ্চলিক পঞ্চায়তৰ উপ সভাপতি সন্মানীয় নবীন চন্দ্ৰ বৰদলৈদেৱে। দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে টিকেশ্বৰ কুৰ্মী, ডিষ্ট্ৰিক্ট গোলাঘাট। তেখেতক আমি সংঘৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ আজি প্ৰতিযোগিতাখনৰ দ্বিতীয় প্ৰাইজৰ দাতা মমিন দেউৰীদেৱে। বঁটা প্ৰদান কৰিব মৰিগাঁও ৮ নং ছাত্ৰ পৰিষদৰ কাৰ্যবাহী সদস্য বিনিৰাম বৰদলৈদেৱে। আমাৰ দ্বিতীয় পুৰস্কাৰ এটা ৰঙীন টিভি, আচাবৰ সকলে এতিয়া প্ৰতিযোগিতাখনিৰ সৰ্বশ্ৰেষ্ঠ বঁটাটো আমি প্ৰদান কৰিব বিচাৰিছোঁ। আজি আমাৰ প্ৰতিযোগিতাখনিৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সঞ্জয় ভূমেশ। সঞ্জয় ভূমেশ, ডিষ্ট্ৰিক্ট তিনিচুকীয়া, পোষ্ট অফিচ ভিলেজ মাৰ্ঘেৰিটা। আচামে সকলোৱে তেখেতক আমি টিকাবাৰী জনজাতি যুৱ সংঘৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব টিকাবাৰী জনজাতি যুৱ সংঘৰ সভাপতি সাধাৰণ দেউৰীদেৱে। তেখেতক বঁটা প্ৰদান কৰিব আজি আমাৰ প্ৰতিযোগিতাখনিৰ প্ৰথম পুৰস্কাৰ দাতা সন্মানীয় শিক্ষক জয়ফুল ডাঙৰীয়াদেৱৰ পত্নী কিশোৰী জয়মতী বৰদলৈদেৱে। আমাৰ প্ৰথম পুৰস্কাৰ